জীৱনত জেচিবিত প্ৰথম আহিছোঁ। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। মাজুলীৰ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ জুবিন দাই জেচিবিৰে কেনেদৰে যাত্ৰা কৰিব লগা হ'ল চাওকচোন আজিৰ ভিডিঅ'ত। এনেদৰে জুবিন দাই জেচিবিৰে যাত্ৰা কৰাৰ পিছত তেওঁৰ অনুভৱ মঞ্চত কেনেদৰে ব্যক্ত কৰিলে আমি চাওঁচোন। জীৱনত মানে বহুত প্ৰগ্ৰেম কৰিছোঁ, বহুত হাজাৰ, কোনো সংখ্যা নাই তাৰ। ট্ৰেক্টৰতো গৈছোঁ, হেলিকপ্টাৰতো গৈছোঁ। আমাৰ ইয়াৰে মাজুলী আমাৰ মহেন্দ্ৰ আছে, মোৰ লগত চিনেমাতো কাম কৰিছে। সি মোক কোচত লাগি লৈ গৈছে। সত্ৰ মহাসভা আছিলে আমাৰ তিয়কত চাগে ন, তিয়ক, তাতো সেই বোকা আছিলে, কিন্তু জেচিবিত প্ৰথম আহিছোঁ। চ' থেংক ইউ ছ' মাছ। মই জেচিবিত উঠি পোৱা নাছিলোঁ আজিলৈকে। বহুত ধৰণৰ গাড়ীত উঠিছোঁ, ফ্লাইটতো উঠিছোঁ, হেলিকপ্টাৰত উঠিছোঁ, কিন্তু জেচিবিত মই উঠিবলৈ বিৰাট মন আছিলে। সেইটো আপোনালোকে মোক পূৰণ কৰি দিলে আজি, তাৰ কাৰণে ধন্যবাদ। থেংক ইউ মাজুলী, থেংক ইউ।